নমস্কাৰ। মই সাগৰ। ক'ৰ পৰা আৰম্ভ কৰিলে ভাল হয় তাকে ভাবি পোৱা নাই। যি কি নহওক, আমাৰ এবাৰ কংসই আন এটি ৰূপ লৈছে। সেই ৰূপটো হ'ল দানবীৰ কৰ্ণ। আৰু কৰ্ণই জানেই নহয়, সকলো হিয়া উজাৰি মানুহক দান দিছিলে। আৰু এতিয়া আমাৰ এই কংসই বেলেগৰ কাৰণে কৰ্ণ হৈ অসমৰ প্ৰত্যেকটো সম্পদ এটা এটাকৈ দান দি আছে। তেওঁ বিক্ৰীয়ে কৰি আছে নে তেওঁ দানেই দিছে নে তেওঁ সংৰক্ষণ কৰিছে তেখেতসকলে জানে। কিন্তু আমাৰ দৃষ্টিটো আমি দেখিছোঁ অসমখন খালী হৈ গৈ আছে আৰু বেছিদিন নাই। আমাৰ ঘৰৰ থকা হাঁহ কুকুৰাকেইটাও গুজৰাট পাবগৈ যেন অনুভৱ হৈ আছে। কথা হ'ল, কালি এতিয়া নিউজত চাই থাকোঁতে দেখিছোঁ 28টা হাতী লৈ গুচি গ'ল। আগতে লৈ গৈছে গিবন, বান্দৰ, নানান ধৰণৰ জীৱ জন্তু এটা এটাকৈ অসমত পোৱা দুৰ্লভ জীৱ জন্তুবিলাক লৈ গৈ আছে। ক'লৈ লৈ গৈ আছে? আমাৰ গুজৰাটৰ বান্তাৰালৈ। তেওঁক ইমানেই হাতীৰ প্ৰয়োজন হৈছে, তেওঁ নিজে এটা হাতীত চিৰিয়াখানাত সোমাই থাকিলেই হ'ল। তেওঁক চাবলৈতো বহুত মানুহ যাব। এতিয়া কি কৰি আছে আমাৰ মামাই একো ধৰিব পৰা নাই আমি। এতিয়া আমাৰ অসমৰ স্বাভিমান বুলি ক'ব পাৰি আমাৰ গঁড়কেইটা, সেই 2টা গঁড়লৈকে দি দিছে বান্তাৰাত। তো আমাৰ অসমলৈ মানুহে কি ঘণ্টাটো চাবলৈ আহিব এতিয়া? এতিয়া মাজুলীটো আছে, মাজুলীটো দি দিব লাগে, দাঙি মেলি দি বান্তাৰাত থৈ আহিব লাগে। ডিগবৈত এতিয়া তেল শোধনাগাৰ এটা আছে আটাইতকৈ পুৰণি, সেইটো লৈ যাব লাগে। কয়লা খনি আছে লিডুত, সেইবিলাকো লৈ যাব লাগে। চাবলৈ আহিব কি পৰ্যটকে অসমলৈ? কাগজ কেইজোপা চাবহি নে আপোনালোকৰ ঘৰত থকা কি বুলি কয় এইটো তামোল গছত থকা জালুক কেইডাল চাব আহিব? কিবা এটাতো ৰাখক অসমৰ কাৰণে। এতিয়া পৰ্যটকবিলাকক আমি অসমলৈ মাতোঁ, লগৰ ল'ৰা ছোৱালীবিলাক আমি অসমলৈ মাতোঁ, বা মানুহে কয় যে অসম আহিব, অসমত ঘূৰিব বা অসমখন চাব। কিডাল চাবলৈ আহিব? আপোনাৰ অসমতকৈ ভালদৰে চাবলৈতো বান্তাৰাতে আছে। প্ৰত্যেকটো বস্তু কাষৰ পৰা চাব পাৰিব। তো তাতে চাব। দিনটো ঘূৰি পিনে হাতী পিঠিত ঘূৰি এটা গঁড় দেখি পাব বা নাপায়। কিয় আহিব অসমলৈ? নাই, চাবলৈ একোৱেই নাই। গোটেইখনটো বিকি মেলি দি দান বৰঙণি দি তহিলং কৰিলে। আৰু এনেকুৱা দক্ষ এনেকুৱা চতুৰ মই মন্ত্ৰী আজিলৈকে ক'তো পোৱা নাছিলোঁ। হাতীত যদি 80 লাখৰ পৰা 1 কোটি টকাৰ ভিতৰতো যদি বিক্ৰী হয়, তেতিয়াহ'লে আজিলৈকে 850-900 হাতী আমাৰ অসমৰ পৰা নাইকিয়া হৈ গৈছে। তো ক'লৈ গৈছে? তাৰ পাছতে এই যে চিঞৰি থকা আমাৰ এই নিউজ পৰ্টেলবিলাক কিবা কিবিবিলাক হোৱাটো নোহোৱাটো, কাৰোবাৰ ঘৰত নাৰিকল এটা পৰিলেও গৈ যে থিয় হৈ যায় এইটো লৈ। এতিয়া সেইবিলাক ক'ত গ'ল? এতিয়া সেই প্ৰতিবাদকাৰীবিলাক ক'লৈ গ'ল? এনেকুৱাতো নহয় যে ৰাতি মনে মনে আহিছে, বেগত বস্তুটো ভৰাইছে, লৈ গৈছে। হাতীকেইটা আহিছে, দেখিছে, তেতিয়া প্ৰতিবাদ কিয় নকৰিলে কোনো? মই তেখেতসকলক কৈছোঁ, যিসকলে হোৱাটো নোহোৱাটো এনেই কিবা পেট পেটাই থাকে যে। আজি আমাৰ অসমৰ গঁড়কেইটা বাৰু কি কৰিবলৈ দি দিলে? 2টাকে গঁড় দি দিছে। আৰু আনঅফিচিয়েলি বা কি কৰি আছে তেওঁলোকে? কি লৈ গৈ আছে? তো অসমত কি কাৰণে আহিব পৰ্যটক এতিয়া? কি চাবলৈ আহিব এতিয়া অসমলৈ? আজি অনন্ত আম্বানীয়ে বান্তাৰা খুলিছে গুজৰাটত, গোটেই জীৱ জন্তু অসমৰ পৰা লৈ গৈছে। কিয় লৈ গৈছে? তেওঁতো এটা নিজে হাতী সোমাই থাকিব লাগিছিলে চিৰিয়াখানাত। নে তেখেতক আমাৰ অসমৰ চিৰিয়াখানালৈ মাতিব? কাৰণ এতিয়া যি দেখিছোঁ, আমাৰ জীৱ জন্তুতকৈ মূল্য এতিয়া আম্বানীৰ পুতেকৰ, অনন্ত আম্বানীৰ। তেওঁকে এতিয়া মাতি অসমৰ চিৰিয়াখানাত ভৰাই থ'ব লাগে হাতী হিচাপে। এটলিষ্ট 10টা বেছি পৰ্যটক আহিব চাবলৈ। অনন্ত আম্বানী বোলে চিৰিয়াখানাখনত সোমাই আছে। তো কিডাল চাব লাগিব? অসমৰ চিৰিয়াখানাখনৰ কি অৱস্থা এতিয়া? নে অসমৰ চিৰিয়াখানাত আছে কি এতিয়া? লোকক যে যোগান ধৰি আছে এইবিলাক। এটা কথা বুজি পোৱা নাই, আজি গোটেই নৰ্থ ইষ্টত এনেকুৱা এটা বস্তু নাই যিটো আমি বেলেগত গৈ চাবলৈ। প্ৰত্যেকটো বস্তু আমাৰ নৰ্থ ইষ্টত পোৱা যায়। পাহাৰ, ভৈয়াম, নদ নদী, জীৱ জন্তু, ঠাই, ফিউল, কি লাগে
কয়লা পৰ্যন্ত সকলোখিনি আমাৰ নৰ্থ ইষ্টত এভেইলেবল। তাৰ পাছতো আমি ভিখাৰী আজি, তাৰ পাছতো ভিখাৰী, আৰু ভিখাৰী হোৱাৰ কাৰণ এইদৰে এনেকুৱা ধৰণৰ পলিটিচিয়ানবিলাকৰ কাৰণে। আজি আমাৰ অসমতেই ফিউল পোৱাৰ পাছতো আমি অসমৰ মানুহে কিমান টকা প্ৰাইচত আমি ফিউল কিনো ভাবকচোন, আৰু আপুনি বেলেগ ৰাজ্যত গৈ চাওক। আৰু বেছি দিন নাই, মানে আৰু আগন্তুক 4-5 বছৰৰ ভিতৰত চাব, আৰু 10 বছৰ পাছত চাব, আৰু গৈ পিনে অসমখন কি অৱস্থা হ'বলৈ গৈ আছে, মৰুভূমি হ'বগৈ ইয়াত। আপুনি এতিয়া সেই দুজোপামান গছ যে মহিলা সমিতিক ৰোৱাইছিলে, এতিয়া কিবা টকা 5,000 10,000 দি পিনে, সেই গছকেইডাল চাবলৈ এতিয়া পৰ্যটক আহিব নেকি ইয়ালৈ? আৰু তাতোতকৈ ডাঙৰ কথা, গছকেইজোপা এতিয়া আছেনে নাই আপুনি জানেনে? গছ মৰি কিবা হ'লগৈ, আৰু গোটেই মানে মানুহবিলাকে এতিয়া অন্ধ হৈ গৈছে, এতিয়া একো দেখি নাপায়। দেখি পাব যেতিয়া চাউলৰ কেজি বাঢ়িবগৈ, গেছৰ দাম বাঢ়িব, তেতিয়া দেখি পাব, তেতিয়া বুজি পাব। এতিয়াও বুজিবলৈ বহুত মানুহৰ বাকী আছেই, কাৰণ চাহ জলপান পাই থাকে, এতিয়া কোনে মাত মাতিব এইবিলাকৰ বিষয়ে গৈ। মুঠতে আপোনাৰ পাৱাৰ আছে, আপোনাৰ টকা আছে, তো আপোনাৰ কাৰণে একো ৰুলছ বা ৰেগুলেশ্যন একো নাই। কিন্তু যাৰ ওচৰত টকা নাই, বা যোন দুখীয়া, বা যাৰ ওচৰত পাৱাৰ নাই, টকা নাই, তেওঁলোকৰ কাৰণে হাজাৰ ৰুলছ ৰেগুলেশ্যন। ঘৰৰ পৰা ওলাওঁতে হেলমেটটো পিন্ধাৰ পৰা আদি কৰি ঘূৰি অহালৈকে ভৰিত থকা জোতাযোৰলৈকে ৰুলছ। আৰু আজি তেওঁলোকৰ পাৱাৰ আছে, সেই গতিকে তেওঁলোকে যি মন যায় তাকেই কৰিব। আজি তেওঁলোকে মন গৈছে অসম খালী কৰিব, তেওঁলোকে আজি কালি মন যাব গোটেই নৰ্থ ইষ্ট খালী কৰিব, পৰহিলৈ মন যাব গোটেই পাহাৰ ভৈয়াম কাটি সিহঁতে আৰু চিৰিয়াখানা বনাব, আৰু অট্টালিকা বনাব। যি মন যায় তাকে কৰিব, আৰু সেইখিনি আমি নিমাত হৈ চাই থাকোঁ। কিন্তু তাকেই আম্বানীয়ে যদি নকৰি বেলেগে কোনোবাই কৰিলেহেঁতেন এইবিলাক কাম, বা বেলেগ কোনোবাই যদি পাৱাৰ নথকা মানুহ এজনে বা অসমৰ কোনোবা মানুহ এজনে গৈ কাৰোবাৰ মাটি ভিটিত কিবা এটা কৰিলে হ'লে, তেতিয়া হাজাৰটা মানুহ ওলালে হ'লে মাত দিবলৈ। আজি তেওঁলোকক মাত দিবলৈ কোনো নোৱাৰে, ইমান সাহস কাৰো নাই। আজি 2-এজন মানুহে মাত মাতি থকাৰ বাদে অসমখনত 2-এজন মানুহৰ মানে নামো ল'ব পাৰি, তেনেকুৱা 2-এজন মানুহৰ বাদে কোনো অসমখনৰ কাৰণে চিন্তা কৰি নাথাকে। হোৱাটো নোহোৱাটো মানে টক শ্ব' পাতি গোটেই জুজুৱাই থাকে মানুহক। এতিয়া কিয় কোনো এটা চেনেলে মাতা নাই? মাতক, তেখেতসকলক মাতক, মাতি পিনে টক শ্ব' এটা পাতক, সোধক এইবিলাক প্ৰশ্ন। কিয় উত্তৰ মানে কি বুলি কয়, কোনো মানে এটা এতিয়া টক শ্ব' পাতিব সাহস কৰা নাই? মাতক, অসমৰ দক্ষ নেতাবিলাকক মাতক, দল সংগঠনৰ নেতাবিলাকক মাতক এতিয়া, আৰু আমাৰ মামাক মাতক, মাতি পিনে এটা টক শ্ব' পাতক, তাৰপাছত উত্তৰ দিয়ক ৰাইজক। এইখনতো তেওঁৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় অসমখন, যি মন যায় তাকে কৰি থাকিবলৈ। মাতক ৰাজহুৱাভাৱে, তেওঁ প্ৰমাণ দিয়ক। এতিয়া মানে প্ৰত্যেকে কি বুলি কয় চাইহে থাকিব, ৰং চাই থাকিব, কোনে কি কৈছে, কোনে পষ্টত কিমান লিখিব পাৰে, ফেচবুকত কোনে কিমান মানে বকিব পাৰে, সেইবিলাক চাই এতিয়া ৰং চাই লাভ নাই। মানে এতিয়া আৰু বহুত দেৰি হৈ গ'ল। এতিয়া যদি পাৰে এই কুকুৰ মেকুৰীৰ গতে কাজিয়া লগাই থকা এই মানে টক শ্ব'বিলাকত, এই যে চৰাই এজনী মৰিলেও কোনোবাই চাইকেলৰ পৰা পৰিলেও টক শ্ব' পাতে, এতিয়া পাতক। এতিয়া টক শ্ব' এটা কিয় নাপাতে? এতিয়া যিবিলাকক আপোনালোকে ভাবে যে মাতিলে মানে আনচাৰটো পাম, তেওঁলোকক মাতক। যিসকলে প্ৰশ্ন ভাল কৰে তেখেতসকলক মাতক, মাতি পেলাই আমাৰ মামাক মাতক, ৰাজহুৱাভাৱে সোধক কি হৈ আছে, কিয় কৰিব পৰা নাই এতিয়া। এইবিলাক আশা থাকিল অসমৰ নামী দামী চেনেলবিলাকে ভাল কিবা এটা ৰিপ্লাই দিব বুলি ৰাইজক।